হাই গাইজ, কেনেকুৱা ভালনে আপোনালোকৰ? মই আজি আপোনালোকক অকণমান গামোচা দেখুৱাম দেই। চাওকচোন গামোচাকেইখন। মই মেলি দেখুৱাইছোঁ দেই এইখন। চাওকচোন বাৰু কেনেকুৱা লাগিছে। গামোচাকেইখন মই মাইনা অট'মেটিক তাঁতশালত বৈছিলোঁ। এয়া দ্বিতীয় যুতি গামোচা। মই এতিয়া দ্বিতীয় যুতিত, প্ৰথম যুতিত মই 8খন লগাইছিলোঁ আৰু দ্বিতীয় যুতিত 19খন কাটিলোঁ আৰু আছে শালত গামোচা। গামোচাখন মই ফুল সকলোতে একেই দিলোঁ, কাৰণ একে ফুলৰ বিচাৰিছিলে গামোচা, গতিকে মই একে ফুল দিলোঁ। গামোচাখিনি যথেষ্ট বহল আৰু দীঘলকৈ লগোৱা হৈছে। মই বৰ্তমান আপোনালোকক এইকেইখনকে দেখুৱাইছোঁ। আৰু আছে মই নিজে হাতশালত বোৱা গামোচা আছে, তাৰো দুখন দেখুৱাওঁ, কেনেকুৱা লাগিব ক'বচোন। এইকেইখন আঁতৰাই থৈ লওঁ, আজি মাত্ৰ দুখন দেখুৱাম। চাওকচোন বাৰু কেনেকুৱা লাগিছে। এয়া হাতশালত বোৱা গামোচা। ভালকৈ মেলি দেখাই আছোঁ। বাহিৰত বিৰাট ডাঙৰ বৰষুণ দি আছে আৰু গামোচাখনৰ এক চাইডে এনেধৰণৰ আৰু আগ চাইডটো দেখুৱাম এতিয়া। আৰু এইটো চাইডে ফুলটো ওচৰত ডাঙৰকৈ দেখুৱাই দিছোঁ। আৰু এবাৰ বেলেগ এখন দেখুৱাম। এখন মই ভালকৈ মেলি লৈছোঁ, মেলি দিছোঁ, চাওকচোন বাৰু। এই ডাঙৰ ফুলৰ দুখন হাতে বোৱাহে, হাতশালত বোৱা, আৰু বাকী সৰুকেইখন মাইনা অট'মেটিক তাঁতশালত বোৱা। এতিয়া নেক্সট আকৌ বৈয়ে আছোঁ, নেক্সট লগাম। এতিয়া ডাঙৰ ফুল বাচিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ গামোচাখন কেনেকুৱা লাগিছে। আপোনালোকে যদি বিচাৰে নেক্সট ধুনীয়া ধুনীয়া ফুলৰ গামোচা লৈ আপোনালোকৰ ওচৰলৈ নিশ্চয় আহিম। আজিলৈ ইমানেই।